মোক বিচাৰি পোৱা নাই কেইবছৰমানৰ আগতে তাত 100-200 ল'ৰা ছোৱালী আছিলে ৱাৰ্ডেন মেডাম মই আপোনাকে ফোন কৰিম বুলি ভাবি আছিলো কৰ্মভাগৰ ক্ষণ নিৰ্ধাৰিত কৰা হ'ল ৰাতি 2 বজাত কাকৈ পথাৰৰ পুৰণা মন্দিৰৰ পাছফালে সেইবাবে আৰু 2জনী ছোৱালী লাগিব এমি আজি মোৰ ল'ৰাটোৰ জন্মদিন ৰাতি ভাতকেইটা আমাৰ ঘৰতে খাবা আজি ৰাতি নোৱাৰিম মোৰ মানে গাটো বৰ এটা ভাল নাই ইমান ৰাতি ক'ত যোৱা নিৰ্মালী বাইদেউ ঘৰত ভাত খাবলৈ মাতিছিল ইমান দেৰিকে আমাৰ লগত কিয় নগলা মই পাহৰি থাকিলোঁ এইফালে গ'লে পাব পুৰণা মন্দিৰ এমি